৭৭ সংখ্যক স্বাধীনতা দিৱসৰ এই পবিত্ৰ মুহূৰ্তত পবিত্ৰ ক্ষণত আপোনালোক সকলো সংবাদ মাধ্যমকে মই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আপোনালোকক অভিনন্দন জনাইছোঁ আৰু আপোনালোকৰ মাধ্যমৰ যোগেদি আমি বা মই মহকুমা প্ৰশাসনৰ হৈ ভেৰগাঁওবাসী ৰাইজক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু লগতে সমূহ দেশবাসী ৰাইজক মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ ভেৰগাঁও মহকুমা প্ৰশাসন হিচাপে আমি আজি ইয়াত আনুষ্ঠানিকভাৱে যি গণৰাজ্য দিৱসৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ। ইতিমধ্যে আমাৰ পতাকা উন্মোচনৰ কাৰ্যসূচী শেষ হ'ল। ছাত্ৰ ছাত্ৰী আৰু আৰক্ষী বিভাগৰ যি কুচকাৱাজ এই প্ৰগ্ৰামটো শেষ হৈ গ'ল আৰু বিভিন্ন ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ যি স্কিমছ সেই স্কিমক লৈ পেলাই যি প্ৰতীকী যিটো প্ৰদৰ্শন সেই প্ৰদৰ্শন কাৰ্যসূচী ইতিমধ্যে শেষ হৈ গ'ল। এতিয়া আমাৰ বিভিন্ন সাংস্কৃতিক দলৰ পাৰম্পৰিক সাংস্কৃতিক যিটো প্ৰদৰ্শন সেই প্ৰদৰ্শন চলি আছে আৰু এই সংস্কৃতিৰ ক্ষেত্ৰত আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ আমন্ত্ৰণ মৰ্মে অৰুণাচলৰ পৰা মনপা ট্ৰাইবছৰ যি পৰম্পৰাগত যিটো নৃত্য সেই নৃত্য তেখেতসকলে আমাৰ মাজত কিছু সময়ৰ পিছত দেখুৱাব আৰু ইয়াৰ লগতে বিভিন্ন আমাৰ কাৰ্যসূচী আছে আৰু যোৱাকালিও গণৰাজ্য দিৱসৰ প্ৰাক মুহূৰ্তত বা প্ৰাক ক্ষণত আমি দেশ ভক্তিমূলক গীত আৰু নৃত্যৰ প্ৰতিযোগিতা কৰিছিলোঁ আৰু ইয়াৰে প্ৰতিযোগীসকল যিসকলে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে তেখেতসকলক আমি কিছু সময় পিছত বঁটা বিতৰণৰ যি অনুষ্ঠান সেই বঁটা অনুষ্ঠানটো আমি আৰম্ভ কৰিম। থেংক ইউ।